নমস্কাৰ আছামিজ বিকেএন মিক্সাৰ তৰফৰ পৰা আপোনালোকক এটা মই ব্ৰেকিং নিউজ শুনাবলৈ গৈ আছো ব্ৰেকিং নিউজ মৰিগাঁৱত এক ভয়ানক কাণ্ড কৰোনা আতংকৰ মাজতে লাহৰীঘাট আকৌ এবাৰ ভয়ানক কাণ্ড সংঘটিত হ'ল লাহৰীঘাটৰ পৰা 21 কিলোমিটাৰ নিলগত বৰিবন্ধাত সংঘটিত এনে এক নিলজ্জকৰ কাণ্ডই অসমৰ লগতে অঞ্চলটোক লজ্জিত কৰি কঁপাই তুলিছে প্ৰশাসনৰ বিচাৰ মতে নিষ্পুত্ৰ হাচিমালিৰ দ্বাৰা সংঘটিত হৈছে এনে এক ভয়ংকৰ কাণ্ড য'ত পিতৃ আৰু ঘৰৰ সকলো সদস্য ৰাতি ঘৰত শুই আছিল তেনেস্থলত সকলোৰে টোপনিৰ সুযোগ লৈ নিশা প্ৰায় 2:30 মান বজাত পুত্ৰই নিজ খোৱা পাতিৰ পৰা উঠি মনে মনে আহি নিজৰ দেউতাকৰ সাধা টেমিটো উলিয়াই অলপ সাধা মাৰি খাই আকৌ ধিক্কাৰ দিছো এনেকুৱা ঘটনাক ধন্যবাদ মোৰ এই ব্ৰেকিং নিউজটো আপোনালোকে উপভোগ কৰাৰ বাবে নমস্কাৰ